গায়ন বায়ন সন্থা তাৰ পৰাই এক প্ৰকাৰ মৃদঙীয়া গায়ন বায়ন সন্থা ডিব্ৰুগড় জিলাখনেই মাইলৰ খুঁটি তাৰ পৰাই অসমৰ বিভিন্ন জিলাত আমি নিজে গৈ এই জিলা সন্থাবিলাক গঠন কৰিছোঁ। শুনি ভাল পাব। এতিয়া অসমৰ 10খন জিলাত আমাৰ সৈতে জড়িত হৈ আছে 451 জোৰা বিভিন্ন জনগোষ্ঠীৰ গায়ন বায়ন। গতিকে এই গায়ন বায়নবোৰ আমি গাঁৱলীয়া মানুহসকলে জীয়াই ৰাখিছোঁ আৰু জীয়াই থাকিব লাগিব। কিন্তু তথাপি দুখেৰে কৈছোঁ যে আমাৰ গায়ন বায়ন এতিয়াও বৰ বেয়া শব্দ ক'বলৈ গ'লে মৰি গৈছে, বহুত ক'ব নাপায় যদিও কৈছোঁ। আমি যদি আজি 10 বছৰ আগতে মৃদঙীয়া গায়ন বায়ন সন্থাটো গঠন কৰিলোহেঁতেন, আমি এই গঠনমূলক প্ৰক্ৰিয়া আৰু কিছুমানতে মৃদঙীয়া গায়ন বায়নক উজ্জীৱিত কৰিব পাৰিলোহেঁতেন। কাৰণ মৃদঙীয়া গায়ন বায়নটো আমাৰ গাঁৱৰ সৈতে সন্মানৰ কথা জড়িত হৈ আছে, পৰম্পৰা আৰু সংস্কৃতিৰ সৈতে জড়িত হৈ আছে। এজন মানুহক আদৰণি জনোৱাৰ পৰা আৰম্ভ কৰি এজন মানুহৰ স্বাৰ্থলৈকে, বৰসভালৈকে, পানী তোলা সবাহলৈকে সকলো কাম মৃদঙীয়া গায়ন বায়নৰ যোগেদি কৰা হয়। আৰু সেই মৃদঙীয়া গায়ন বায়ন আমি ক'ব নোৱাৰা দিনৰ পৰা আমাৰ মাজত চলি আহিছে। আমি যেতিয়া মহাপুৰুষ শংকৰদেৱে চিহ্নযাত্ৰা ভাওনা কৰিব লগা হয় তেতিয়া খোল আছিলে আৰু খোলৰ সময়তো মৃদংটো আছিলে, কিন্তু অথচ মহাপুৰুষজনাই মাতটো কোমল কাৰণে খোলকেই কপিলিপৰীয়া খুমাৰৰ হতুৱাই খোলেই গায়নত ব্যৱহাৰ কৰিলে। কিন্তু তাৰ আগতেই মৃদঙৰ বহু দিনৰ আগতেই যাৰ ইতিহাস পাবলৈ নাই। আমি মালিতাবিলাকত পাওঁ, সত্যতে আছিলে সোণৰ মৃদং বাইলন্ত মহাশংকৰে, তেতাত আছিলে ৰূপৰ মৃদং বাইলন্ত বৰুণৰ পুতেকে, দাপৰত আছিল তামৰ মৃদং বাইলন্ত ব্যাসৰ পুতেকে, কলিত ভৈলা কাঠৰ মৃদং বাইলন্ত ভাৰস্তৰ লোকে। এই পুৰণি যিটোক আমি দেৱবাদ্য বুলি কওঁ, এই দেৱবাদ্যটো কাণত লৈ আমি পৰম গৌৰৱ বোধ কৰোঁ। সেইকাৰণে বুঢ়া এজনেও মৃদংটো ল'লে মানে তেওঁ বয়স কিমান পাহৰিয়ে থাকে, যেতিয়া তেওঁ বৰ ধেমালি মাৰে, খোজ ধেমালি মাৰে, ঘোষা ধেমালি মাৰে, আমি পাহৰিয়ে যাওঁ। গতিকে এয়াই হ'ল যে মৃদঙৰ বৈশিষ্ট্য আৰু বৈচিত্ৰ্য। নামটি শালকাঠনি গাঁৱত, কুণ্ডাৰু গাঁৱত মৃদঙে এতিয়াও ভাওনা কৰে। সেই মহাপুৰুষজনাৰ ভাওনাই য'ত সূত্ৰধাৰ নচুৱাই, অৰ্থাৎ মৃদঙৰ কৃষ্টিটো আমি এহাতেদি মহাপুৰুষজনাৰ নামঘৰৰ চিন্তা চেতনাৰ লগত জড়িত এই সংস্কৃতিৰ জড়িত ৰাখিছোঁ, কিন্তু সমানেই আমি মৃদংটো চৰ্চা কৰি আহিছোঁ। কিন্তু মনত ৰাখক, আমি এটা সংস্কৃতি চৰ্চা কৰিছোঁ। আমি যেতিয়া এঘৰ মানুহৰ মৰাৰ কাজত মৃদংটো বজাওঁ, এয়া আমাৰ পৰম্পৰা। সংস্কৃতি মানেনো কি? আমি মৃদংটো গাওঁতে লং পেণ্ট লৈ নাগাওঁ, কিন্তু ধুতিখন পিন্ধি লওঁ, মূৰত এটা পাগুৰি লওঁ, মূৰত এটা পাগুৰি এটা মাৰোঁ এনে। গতিকে সাগৰ শুকাই গ'ল, মানিক লুকাই গ'ল, বগে ধৰিছে আলে মাছ, ঔ তালু বাজিব, মৃদঙো বাজিব, বাই ঘৰিয়া গাৰে ইত্যাদি। গতিকে এই যে যিটো আমাৰ গায়ন বায়নৰ বিভিন্ন শৈলী আছে, এই শৈলীবিলাকে আপোনাৰ গায়ন যোৱাৰ পৰা মোৰ গায়ন যোৱা অকণমান বজোৱাৰ ক্ষেত্ৰত পাৰ্থক্য কৰি ৰাখিছে। আমাৰ শৈলীবিলাক হ'ল বাইঘৰীয়া গায়ন্ত, দলৌ গায়ন, ইন্দ্ৰ গায়ন্ত, কংসকৰীয়া গায়ন্তে মানে যথেষ্ট ধৰণৰ ধাৰা থকা কাৰণে এই গায়নবিলাকৰ ইজোৱাৰ লগত সিজোৱা মিল নাই। যাকে লাগে একে জনগোষ্ঠীয়ে গায়ন হওক, তথাপি ঠাই বিশেষকৈ গায়নে প্ৰতিপায়ন, অৰ্থাৎ বজোৱাৰ চেওবিলাক বেলেগ বেলেগ হোৱাৰ কাৰণে এজোৱা গায়নতে মৰি যোৱা বুলি ভাবিও, বহুদিন নিষ্ক্ৰিয় হৈ যোৱা বুলি ভাবিও আমি তাক উদ্ধাৰ কৰিবলৈ যাব পৰা নাই। সেইকাৰণেই কাৰণ গায়ন যোৱাত যিবিলাকে পদ্ধতিৰে গায়নটো গোৱা হৈছিল, মই গোৱা পদ্ধতি বা শৈলীবিলাকৰ লগত সেই গায়নবিলাকৰ সম্পৰ্ক নাইকিয়া। সেইকাৰণে পুৰণি গায়নবিলাকে বহু মৃত্যু পোৱা দেখিও আমি তাক উদ্ধাৰ কৰিবলৈ সাহস কৰিব পৰা নাই। গতিকে এই মৃদঙীয়া গায়ন বায়নত এটা ঐশ্বৰিকত্ব আছে। কোৱা শুনিছোঁ
যে কেনেবাকৈ যদি বজ্ৰপাত পৰা মানুহ থৰ হৈ লাগে মৃদং তাল জন বজাই দিব লাগিলে মানুহজনটোৱে বোলে সাৰ পাই উঠে ইত্যাদি বিশ্বাসৰ কথা মনত ৰাখিব বিশ্বাসত যুক্তি নাখাতে বিশ্বাসতে এটা বিশ্বাস বোলা বস্তুটো এটা প্ৰাণৰ স্পন্দন যেনে প্ৰাণৰ স্পন্দন ঈশ্বৰক আমি বিশ্বাস কৰোঁ এই বিশ্বাস কৰোঁ কাৰণে ঈশ্বৰক আমি মানি আছোঁ আৰু মই যুক্তিয়ে যদি কয় ঈশ্বৰ দেখুৱাই দিয়ক মই ভক্ত প্ৰহ্লাদ নহয় যে সত্য কহিবাক লাগে নিজ ভিত্তবাণী স্তম্ভে বেগত ভৈলা প্ৰভু চক্ৰবাণী গতিকে মোৰ কথা মতে ভগৱান কেতিয়াও ওলাই নাহে যি কি নহয় এতিয়া থুলমূল কথা লৈ আহিছোঁ এই যে আমি যিটো মৃদঙীয়া গায়ন বায়নতে বজাই আছোঁ এই মৃদঙীয়া গায়ন বায়ন বজাওঁতে আমি যিহেতু সংস্কৃতি এটা কৰিছোঁ গতিকে সাজ পোছাকৰ পৰা আৰম্ভ কৰি পাগুৰিটোলৈকে যেনে পাগুৰিটোলৈকে এই সকলোবিলাক কথা আমি কিন্তু ভালদৰে ধ্যান হাতত কঁকালত মৰা টঙালিখন বহুতে ঘূৰিও পিন্ধে এইখিনি কিন্তু আমি লক্ষ্য কৰিবলগীয়া এইকাৰণেই কাৰণ আমি সংস্কৃতি গাইছোঁ আমাৰ যোগেদি কোনোবা বিদেশী মানুহ আহিলে ক'ব লাগিব তেওঁলোকৰ বাজনাটোৱে যথেষ্ট নহয় কিন্তু সাজ পোছাকৰ আৰম্ভ কৰি এটা সংস্কৃতি জীয়াই ৰাখিছে বৰ্তাই ৰাখিছে এই সংস্কৃতিটো আমি কিন্তু যেনে বৰ্তাই ৰাখিব লাগিব বাউটকৰ মৃদং হাতে তুলি লৈলা জীয়াটকৰ মৃদং মাটিতেহে থৈলা গাত আছে বস্ত্ৰ আৰু সতেক অলংকাৰ অসুৰৰ পুৰ্লিত অসুৰৰ ধূলি পৰে বুলি মূৰত মাৰোপা গুৰি ইটা না না অৰ্থাৎ প্ৰতিটো বস্তুৰে এটা বৈজ্ঞানিক কাৰণো আছে এই যে ঘড়ীটো আমি লগাওঁ ঘড়ীটো লগালে খোজ কাটল যদি কাৰোবাৰ কিবা এটা অমিল হয় ঘড়ীটোৱে ঢাকি ৰাখিব হয়নে কথাটো খোজ কাটল যদি ধৰিলে অলপমান ঘড়ীটোৱে ঢাকি ৰাখিব মানে আমি টঙালিখন মাৰিলে তাৰ এটা আকৰ্ষণেই বেলেগ এই সকলোবিলাকৰ অন্তৰালত আছে আমি এটা যে সংস্কৃতি গাবলৈ লৈছোঁ যি কি নহওক বেছি সময় যথেষ্ট হৈছে বেছি